Hi guys, Kangkan Mahanta KK YouTube channel le সকলোকে স্বাগতম জনাইছো। মই আহি আছো এতিয়া নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰ। গাইস মই এটা কথা কম যে কিছুমানে ভাবিব পাৰে যে এই চেনেলটো এই চেনেলটা খুলিলে আৰু এই চেনেলটোত চোন দিহানামো দিয়ে, ভাগৱত পাঠো দিয়ে, ভ্লগো দিয়ে, এইটো কি এনেকৈ ভাবিব পাৰে। মই চেনেলটো অকল দিহানাম থাকিব আৰু ভাগৱত পাঠ আৰু আপোনাৰ মন্দিৰত গ'লে ভ্লগ বনাম। গাইস ডিমগুৰি পাই গ'লো, ডিমগুৰি মোৰ লগত গৌৰাংগ আছে এইটো। হাই গাইস আৰু এফালে দাদা এজন আছে জুন্দা, গৌৰাংগৰ ভিনদেউ। আহি আছো, পোৱাহি নাই, ইমান গৰম আজি দিনটো। গেট পাই গ'লোহি, এইখন মহামৃত্যুঞ্জয় মন্দিৰৰ এইখন গেটখন। ৱাও এয়া সোমাই গ'লো আমি। গাইজ অকণমান সোমাই আহিব লাগে গেটৰ পৰা। এইফালে মন্দিৰটো এইফালে আছে। গাইজ পথাৰৰ মাজত ইমান ধুনীয়া পৰিৱেশ, বহুত ভাল, বহুত ধুনীয়া লাগিছে একদম। ৱাও ইমান ধুনীয়া মানে প্ৰকৃতিৰ মাজত মন্দিৰভাগ হৈছেহি। গাইজ পাই গ'লি আৰু এইফালে নীলাপানী যায় গাইজ, এইফালে মৃত্যুঞ্জয় মন্দিৰ। এয়া আহি পাই গ'লোঁ, সেয়া মৃত্যুঞ্জয় মন্দিৰ আপোনালোকে দেখিবলৈ পাইছে। ইমান ধুনীয়াকৈ বনাইছে। মই আজি প্ৰথম আহিছোঁ আৰু মই ভ্লগ আজি প্ৰথম বনাইছোঁ, কেনেকুৱা হৈছে নাজানো, আপোনালোকে কমেণ্ট কৰি ক'ব। এয়া মৃত্যুঞ্জয় মন্দিৰ, এছিয়াৰ ভিতৰত ডাঙৰ মন্দিৰ বুলি কোৱা হয় মৃত্যুঞ্জয় মন্দিৰক। আৰু জেগাখিনি বহুত ধুনীয়া, মুকলি পৰিৱেশ। কিন্তু কৰোণাৰ কাৰণে এতিয়া সোমাব হয়তো নিদিব চাগে, তেও আমি ৰিকুৱেষ্ট কৰিম যদি এপাক সোমাবলৈ দিয়ক। আমি এতিয়া বন্তি থালি কিনি লৈ আহিছোঁ, ইয়াতে বন্তি জ্বলাম এতিয়া। আৰু ক'ভিডৰ কাৰণে বাহিৰতে জ্বলাবলৈ দিছেতো, বাহিৰতে বন্তি জ্বলাম। আহক বন্তি জ্বলাই লওঁ। এয়া নগাঁও মৃত্যুঞ্জয় মন্দিৰ আহিলোঁ, কিন্তু ক'ভিডৰ কাৰণে আমাক ভিতৰলৈ সোমাব নিদিলে।
এতিয়া বাহিৰৰ পৰাই সেৱা কৰিলোঁ, বন্তি ল'লোঁ, বন্তি দিলোঁ, দি ফটো উঠিলোঁ কেইখনমান। তাৰপিছতে আৰু ভিতৰলৈতো এতিয়া সোমাব নিদিলে, তো এতিয়া ইয়াতে সেৱা কৰোঁ, কৰি বাহিৰৰ পৰাই সেৱা কৰি যাওঁগৈ আৰু। এতিয়া আমি মন্দিৰৰ পৰা ওলালোঁ, ওলাই পেলাই গাড়ীত বহিবলৈ আহিছোঁ। ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ, আমনি পাব পাৰে। খুব চমুকৈ এটা ভিডিঅ' কৰিলোঁ, আৰু কেনেকুৱা পালে কমেণ্ট কৰিব। ভিডিঅ'টো চাই যদি ভাল পালে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমি এতিয়া মৃত্যুঞ্জয় মন্দিৰৰ পৰা ঘৰমুখীয়া হৈছোঁ, আৰু এই গৌৰাংগৰ এটা চেনেল আছে, গৌৰাংগ কালেকশ্যন। মই ডেছক্ৰিপশ্যনত দি আছোঁ তলৰ লিংকটো, তাতে গৈ পেলাই ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া আজিলৈ ভ্লগটো ইমানেই আছিলে, সৰু এটা ভ্লগ, কাৰণ কৰোণাৰ কাৰণে এতিয়া আমি ভিতৰত সোমাব নোৱাৰিলোঁ মন্দিৰৰ, আৰু সেইকাৰণে অলপ চালোঁ, বাহিৰৰ পৰা দেখালোঁ। এদিন আহি ভালকৈ দেখাম। আজিলৈ ভ্লগটো ইমানেই আৰু আমি মন্দিৰত কি কি ফটো উঠিছিলোঁ মই স্ক্ৰীণত দি আছোঁ।